নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকক দেখাম বুলি ভাবিছোঁ চাদৰত দহি কেনেকৈ বাতে। আপোনালোকে ভিডিঅ'টো চালে গম পাব কেনেকৈ দহি বাতে, আৰু লগতে আপোনালোকে শিকিবও পাৰিব। যদি বাতো বুলি ভাবে ধুনীয়াকৈ আপোনালোকক সহজ পদ্ধতিত আজি মই দেখাম কেনেকৈ দহি বাতে। এইখন নতুন চাদৰ হয়, মুৰি চাদৰ। এইখনতে আজি দহি বাতিম। প্ৰথমে মই ইমানটো জোখত সূতাখিনি উলিয়াই লৈছোঁ ধুনীয়াকৈ সূতা নেচাৰ পৰা। যদি আপোনালোকে দহিটো ডাঙৰ শকত কৰিব বিচাৰে তেতিয়া ইয়াতকৈ শকতকৈ সূতা সৰহ ল'ব পাৰে। মই ইমানটো জোখতে কৰিম বাবে সেইখিনি ইমানখিনিয়ে লৈছোঁ। আৰু এতিয়া বেজীত শকতকৈ এনেকৈ সূতা বান্ধি লৈছোঁ। বান্ধি পিনি এতিয়া মই দহি লগাম। এয়া প্ৰথমে বেজীটো লৈ ল'ব আৰু সূতাডাল দহিটো যিমানটো জোখত দিম বুলি ভাবিছোঁ এডাল সূতা তাতকৈ অকণমান দীঘলকৈ ল'ব। এনেকৈ আমি গাঁঠি দিম। এনেকৈ টানকৈ ৩-৪টামান গাঁঠি দিম ভালকৈ, যাতে সলকি নপৰে। এতিয়া গাঁঠি দিয়াৰ পাছত মই সূতাখিনি ধুনীয়াকৈ মিলাই লৈ ইয়াত এনেকৈ এইফালেও এইটো আৰু এইফালে এইটো সূতাৰ মাজত এনেকৈ ৰাখি থ'ম। এনেকৈ ৰাখি কেঁচিখন বা বেলেগ কিবা গধুৰ বস্তু এটা দি ৰাখিব পাৰে। এতিয়া মই এনেকৈ আকৌ ৩-৪টামান গাঁঠি মাৰি ল'ম টাইটকৈ। ৩-৪টামান গাঁঠি মাৰি ল'ম। এয়া দেখিছে আপোনালোকে মই 3টা গাঁঠি দিছোঁ। আৰু এতিয়া এই যে সূতাডাল, এই সূতাডাল এনেকৈ ভিতৰত ভৰাই ৰাখিম। ভৰাই পিনি এইখিনি এনেকৈ পকাই দিম। ইডাল সূতা ভিতৰত সোমাই গ'ল, আৰু যোনফালে বেজীটো লাগি আছিলে সেইপিনৰ সূতাডাল মই এনেকৈ উলিয়াই আনিছোঁ ধুনীয়াকৈ মিহিকৈ। এতিয়া মই ইয়াত এনেকৈ গাঁঠি দি দিম। চব এনেকৈ আকৌ গাঁঠি দি দিম ধুনীয়াকৈ। একেবাৰে সহজকৈ শিকাইছোঁ মই আপোনালোকক। এয়া চব ধুনীয়াকৈ গাঁঠি দিম আৰু এনেকৈ 3-4টামান গাঁঠি মাৰিম টান হ'বৰ বাবে। এয়া দেখিছে আপোনালোকে নিশ্চয়। তাৰ পৰা এতিয়া এই বেজীটো এনেকৈ মাজেদি সুমুৱাই দিম। মাজেদি সুমুৱাই সূতাডাল এনেকৈ উলিয়াই দিম। এইটো এতিয়া মোৰ দহি ৰেডি হৈ গ'ল আৰু জোখত এইটো কাটি দিম। এইটো চব ধুনীয়া দহি হৈ গৈছে। আকৌ মই আপোনালোকক দেখাই দিছোঁ একেবাৰে লাহেকৈ ওচৰৰ পৰা। এয়া দেখিছে নহয়, বেজীটো উলিয়াই এনেকৈ গাঁঠি দিছোঁ ভালকৈ। 3-4টা গাঁঠি দিলে সলকি নাহে, নহ'বা ধুলে মেলিলে কাপোৰযোৰ সলকি অহা চান্স থাকে। সেইবাবে 3-4টা গাঁঠি ভালকৈ দিব। এনেকৈ গাঁঠি দি পিনি দুফালে দুডাল এনেকৈ মেলি তাৰ মাজত সূতাখিনি ৰখাই দিব। দেখিছে নহয় কেনেকৈ দুফালে দুডাল মই মেলি দিছোঁ। এতিয়া মাজতে সূতাখিনি দি পিনি কিবা সাধাৰণ বস্তু এটাই সূতাখিনি আহিব নোৱাৰাকৈ এনেকৈ ৰাখি দিব। মই কেঁচিখনকে দি দিছোঁ, যিহেতু কেঁচিখন মই ব্যৱহাৰ কৰিয়ে আছোঁ। আৰু এনেকৈয়ে দুফালে দুডাল মাজত সূতাখিনি ভৰাই গাঁঠি দি দিম। এতিয়াও মই 3-4টামানেই গাঁঠি ভালকৈ দিম। ধুনীয়াকৈ গাঁঠি দিয়াৰ পাছত 3-4টাৰ গাঁঠি দিয়াৰ পাছত যোনখিনি সূতা মই আগলৈ দি লৈছোঁ, এইখন দেখিছে কেঁচিখনে মই আগলৈ কৰি লৈছোঁ, সেইখিনি সূতা মই উভতাই দিম। এয়া গাঁঠি দিয়াৰ যোন চাইডে বেজী লাগি আছে
সেইটো চাইডৰ সূতাডাল নহয়, বেজি নলগাই এই যে সূতাডাল দেখিছে, সেই সূতাডাল মই ধুনীয়াকৈ এনেকৈ মাজত মানে ভৰাই দিম। এই দুফালে মানে থকা সূতাখিনিৰ মাজত মই এনেকৈ কৰি মানে এনেকৈ মাজত ভৰাই দিম। চাব এইখিনি উভতাই দিম, উভতাই পিনি মই মাজত এনেকৈ ভৰাই দিছোঁ। ধুনীয়াকৈ এইখিনি দেখিছে, মাজত মই ভৰাই দিছোঁ। এতিয়া উভতাই দিছোঁ। উভতাই দিয়াৰ পাছত মানে যোনডাল বেজি লাগি আছিলে সেইডাল এনেকৈ ৰখাই মই আকৌ এনেকৈ ৩-৪টামান গাঁঠি মাৰি দিম। এয়া দেখিছে, ৩-৪টামান এনেকৈ ভালকৈ টানকৈ গাঁঠি মাৰি দিম। ভালদৰে চালে আপোনালোকে নিশ্চয় মানে শিকিব পাৰিব বুলি ভাবিছোঁ। মই লাহে লাহে দেখাই দিছোঁ। আজিকালি যিহেতু দোকানবোৰত মানে এখন চাদৰ বাতিবলৈ দিলে 200-250 এনেকৈ লৈ লয়। আপোনালোকে শিকি ল'লে নিশ্চয় নিজৰ চাদৰখন মানে এটকাও খৰচ নোহোৱাকৈ বাতিব পাৰিব। ঘৰতে বহি পিনি ভালকৈ শিকি ল'ব। বহুতে হয়তো জানে, চবৰে বেলেগ বেলেগ ষ্টাইলত দহি বাতে। মই এনেকৈ বাতোঁ আৰু আপোনালোকক মই এনেকৈয়ে মানে দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এই যে ৩-৪টামান গাঁঠি মাৰি দিলোঁ। এতিয়া মই বেজিটো এনেকৈ মাজত ভৰাই তললৈ সূতাডাল টানি দিম, তেতিয়া মানে খুলি অহাৰ চান্স নাথাকে আৰু। মই কেনেকৈ সহজতে দহি গাঁঠিব পাৰোঁ আপোনালোকক দেখালোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, কিবা এটা শিকিব পাৰিম বুলি ভাবিছে, তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। আজিলৈ আহোঁ ইমানেই। বাই বাই।